মৰ্নিং এণ্ড ৱেলকাম বেক টু মাই চেনেল। চ' গাইজ আজিৰ ভিডিঅ'টো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ আৰু মই আছোঁ এতিয়া মইনাপুখুৰীৰ মেইন গেটত আৰু ইয়াৰ পৰা এটা বস্তু আপোনালোকক দেখাই আছোঁ ৰ'ব। এই যে মই কৈছিলোঁ ন' এণ্ট্ৰি দিয়া আছে, মানে ইয়াত মানে যিটো ক'লৈ ভূমিকম্পত খহি গৈছে, আমি খোজকাঢ়ি যাম আৰু যাম ককলৈকে গাইজ দেখাই আছোঁ আপোনালোকক। এই যে বগা বগা দেখছে মেঘ আছে তাকে লগি আৰু মানে মই প্ৰপাৰ নাজানো, মই আগতে যাই পোৱা নাই। গাইজ ভিডিঅ'টো চাই থাকক। আৰু গাইজ এটা কথা, ইয়াত বিৰাট ভাগৰ লাগছে, মানে অক্সিজেন লেভেলটো কিবা হাই না লওকৈ মই নাজানো, কিন্তু মানে অলপ ভাগৰ অনুভৱ হৈছে আৰু গাইজ থিয়াৰি থকাও কঠিন হৈছে, মানে কি এঢলীয়া এনেকুৱা। চ' গাইজ তাক লৈ খোজকাঢ়ি যাম, গতিকে অলপ লাইক চাৰ্জ কৰি দিব। আৰু গাইজ ফাইনেলি আমি এণ্ট্ৰি মাৰিলোঁ মন্দিৰক লগি, মানে পাহাৰৰ ওপৰক লগি আপোনালোকক একবাৰ দেখাই দি আছোঁ। কিন্তু চাবা দেই ভাই, হা এতিয়া কিন্তু আমি বাঘৰ গুফাত যাই আছোঁ। এই বৰষুণ বতৰ, চব গাঁতাৰ মুখে মুখে আছে, বুজছা নে নাই? হুঁচিয়া চাইলেণ্ট গেলি হ'ল, নিজা ৰিক্স ভাই। হ'ব গাইজ, আমি মানে হাই হাল্লা কৰিব নালাগে, কাৰণ বৰষুণ বতৰ না, মানে ৰাস্তা এইখিনি অলপ চাফা জেগা, গতিকে বাঘ চাকগিলা ওলাই আহিব পাৰে আৰু বা কি ঘটে। বহুত ভাগৰ লাগছে গাইজ, হাঁহি উঠে কিন্তু সঁচাকৈ ভাগৰ লাগছে। চাওক কিন্তু ভাগাৰটো লাগছে, ভৰিত লাগছে গাইজ। আৰে এ চাওক হাতীৰ গু ভাগাৰ গাইজ ভৰিত লাগছে, দেহাত লাগছে, কিন্তু ভৰিত লগা নাই গাইজ। কাৰণ চাওক গাইজ, স্বৰ্গত ফাইনেলি স্বৰ্গত। আৰু দেখি আছোঁ গাইজ ডাউৰি বিবাৰ গাইজ, ডাউৰ দিনটো 1 2 3 কামান ডাউৰ তো আৰু কেইটা বহুত ভাগাৰ লাগছে, গতিকে অলপ মনোবল শক্তি বাঢ়াৰ কাৰণে আপুনি এটা ভগৱানৰ কিবা এটা কৈ দিয়ক, আপুনি যিটো জানে। ঠিক আছে কৈ দিছোঁ, শুনা। যে ভগৱানক পাব লাগিলে সহজত নপয়, যে ৰাম বলে তো আৰাম মিলে, সুবে নেহি তো শাম মিলে, खाने को भगवान मिले, जाने को विमान मिले, रहने को मकान मिले, सेवा से संतान मिले और जिंदगी भर आराम मिले। फिर क्या बोले तो राम बोले तो जय श्री राम, जय श्री राम, জয় শ্ৰীৰাম, जय श्री राम, জয় শ্ৰীৰাম। গাইজ মানে ভূমিকম্প আহোঁতে আপোনাৰ ৰাস্তাটো খহি গৈছে, চাওকচোন দেখাই আছোঁ ৰ'ব। এই চাওক গাইজ, ৰাস্তাটো তেনেকৈ হৈ গৈছে, দেখা পাইছে না খটখটি। গতিকে মন্দিৰ পাই গৈছোঁ আৰু বাহিৰৰ নাজাৰাটো চাওক একবাৰ। এইবিলাক তলত যে সৰু দেখা পাইছে, সেইবিলাক মানুহৰ ঘৰ বগা বগা। তো গাইজ আৰু এই বান্দৰৰ শব্দ শুনা পাইছে না গাইজ? গাইজ ভাবকচোন কিবা ওপৰত আছোঁ আমি। গাইজ মন্দিৰ পামেই ৰ'ব, চিৰি পামেই আৰু এই দেখা পাইছোঁ। এতিয়া চিৰি বা কিমান ওখ বা কিমান ওপৰত বা আৰু কিমান বা চিৰি যাব লাগে সেইটো গম নাপাওঁ গাইজ। তো গাইজ চাই থাকক ভিডিঅ'টো। তো গাইজ ফাইনেলি আমি মাৰ মন্দিৰ দৰ্শন কৰা চেৰি পালোঁ। এয়া আৰু আপোনালোকক এটা কথা, চেৰি কিমান আছে আমি নাজানো, আৰু আজিলৈকে ভিডিঅ'ত মানে কাইবাই কৈছেও কোৱা নাই, মই এতিয়াও দেখা নাই, কিন্তু আমি গণপাকলৈকে চেষ্টা কৰিম, যিটো কৰিম না গণপাকলৈকে চেষ্টা কৰিম আৰু আপোনালোকক জনাম। বলক ভিডিঅ'টো চাই থাকক। তো গাইজ এতিয়া আমি ওপৰলৈকে যাই আছোঁ, এইটো যাওঁ আহাহে যাব লাগিব। জয় শ্ৰীৰাম, जय श्री राम। চাবিলে কিন্তু পিছলা আছে, তামাম পিছলা আছে, বঢ়িয়াকৈ যাবি। তো গাইজ অলপ পিছত আপোনালোকৰ কথা হৈ আছোঁ ৰ'ব, মানে এইখিনি বিৰাট পিছলা আছে, গতিকে পৰি গ'লে জট হৈ যাব। মোটামুটি আমি 46 চিৰি পাৰ কৰি আহিলোঁ আৰু ওপৰখিনিও গণিম আৰু গণি আপোনালোকক জনাম। চ' গাইজ এতিয়া মানে মানুহ নাই, চাওকচোন এতিয়া নমন্ত্ৰী দি আছে না, মানুহবিলাকে নাহে। এতিয়া আমি যিহেতু আহিছোঁ আৰু আমি মহা কৰি আহিছোঁ গাইজ, তো কি বা হয় চাই থাকক। আৰু বৰষুণ দিয়ে খুব পিছলা, কিন্তু গাইজ বৰষুণ দিয়ে ভাল লাগছে একদম। মেঘবিলাক মানে একদম এতিয়া ইয়াত গাত লাগি থকা যেন অনুভৱ হৈছে, আপোনালোকে দেখি গমেই পাইছে। আৰু মোৰ কেমেৰা ইমান ভাল নহয়, তো যদি আইফোন হ'লা হৈ গম পাই গেলা হৈ। কিটা হোৱা 39, প্ৰথমটো 46, নেক্সটটো 39 আৰু এতিয়া 3 নম্বৰ পাইছোঁ। এইটো কিমান গণি কেনে আপোনাক জানি আছোঁ। তো আৰু কেইটা ভাগাৰ লাগছে নেকি আপোনাৰ? अगर मने चलते चलते तेरे लिए ही याद रखना, कभी अलविदा ना कहना। कभी अलविदा। বাহ পিছলা ভাই, বিৰাট পিছলা হ'ব নাই ভিৰে, एकदम लागे। দেখছে না গাইজ কিমান পিছলা। কিমান হ'ল দিনটো? 43, 43, 40 प्लस कर 40, প্ৰথমটো কিমান আছিল? 46, 39, 43 গাইজ কেলকুলেট কৰি থাকক। আৰু এতিয়া 4 নম্বৰ এণ্ট্ৰি মাৰছোঁ ৰ'বা। আহি কেনে লাগছে? बढ़िया হা बढ़िया মজা লাগছে না? मजा লাগছে দে জীবনত ভাল কাম কৰাছে আগতে কিবা ভাল কাম কৰিছিলি তাৰে মানে পুণ্য হিচাপে এতিয়া আহিব পাৰিছা
হয় গাইছ আমি এদিন ক'ম যে আমি ভাল মানুহ ভাল কাম কৰিছোঁ কিন্তু আচলতে এনেহেন জেগা দেখাটো বহুত পুণ্যৰ কথা বুলি ক'ব লাগিব কিমান হৈছে চেৰি গণতে গণতে বহুত ভাগান হৈছে কিমান হৈছে বহুত হ'ল গঞ্চনা নাই কিমান গঞ্চু বহুত হৈছে বহুত মানে কিমান এইটো 37 হৈছে 37 আৰু এটা আছে এইটো যাব লাগিব আৰু বা কেইটা আছে না এইটো গণি আপোনালোকক টোটেল আমি কৈছোঁ কিমান হ'ব চ' গাইজ চাই থাকক কিমান হৈছে 54 তো গাইজ এইটো 54 হ'ল আৰু আগত আছে না নাই আৰু বোলে আগত চেৰি আছে ই ওপৰত উঠিছে তো মই অহা নাই আহি ভাবা নাই ভাগা লাগিছে আৰু গাইজ সন্মুখত নাযাওঁটো চাওকচোন আৰু গাইজ মন্দিৰ পামেই আৰু এই অলপ ফাঁকেদি দেখা পাইছে তো গাইজ টোটেল চেৰি কিমান হ'ব আমি আপোনালোকক জানি আছোঁ ৰ'ব অলপতে ৱেইট কৰক ইয়াৰ অলপ নাজাৰাটো চাই লওক আমি অলপ জিৰে ল'ম এই গাইজ পাহাৰ দেখছে না এইবিলাক ভূমিকম্পত খহি গৈছে জুম কৰিছোঁ ৰ'ব এইবিলাক জুম কৰি খহি গৈছে এইফালে নাজাৰটো অলপ চাওক জুম কৰি দিছোঁ কুঁৱলী মেঘ চ' গাইছ আমি কিমান ওপৰত আছোঁ আপোনালোকে অনুমান কৰি লওক মেঘৰ মাজত আমি ফাইনেলি সকলোৱে এবাৰ সেইটো গণি কেনে আপোনালোকক জানি আছোঁ ফাইনেল কিমান হ'ল এটা শব্দ আপোনালোকে শুনা পাইছে না কি হ'ল আৰু কে ৰাতি চিংৰা পকা নেকি তাতে এতিয়া মানুহ সেনেকৈ আহে না বেলেগ জীৱন আৰু গাইছ আপোনালোকক বাহিৰৰ যিটো পৰিৱেশ মানে মন্দিৰৰ যিটো আপোনাৰ ভূমিকম্প ভাঙিছে শিঙিছে মন্দিৰটো একফালে হালিও গৈছে এইবিলাক দেখুৱাই আছোঁ এনেই অলপ আপুনি এতিয়া চাই লওক ভালকৈ দেখি আছোঁ এইটো চাওক সেইবিলাক চেৰি তেৰি এনেকৈ খহি গৈছে মোবাইলত বা কিমান মানে দেখা পাইছে আপোনালোকে ক'ব নোৱাৰোঁ আৰু এইবিলাক পাহাৰ আৰু এইবিলাক দেখছে না কুঁৱলী উফ ৰাম দুখ ভগা নাইকিয়া হৈ গ'ল দেই তো গাইছ চাই থাককচোন আৰু বেছি নাই অলপ আছে চেৰি মানে কিমান আছে আপোনালোকে কেলকুলেট কৰি লওক আৰু বহুত চেৰি আছে এইবিলাক মানে এইবিলাক ভাগি চিঙি গৈছে গতিকে গণবা নদী আৰু গাইছ এটা কথা ইয়াত মানে এণ্ট্ৰি নাই কায়ো নাই মানুহ চাওকচোন গাইছ কিন্তু আমি মানে যাম কিয় যাম গাইছ মানে আপোনালোকক দেখোঁ বুলি কথা দিছোঁ আৰু যদি মানে ভগৱানে নিয়ে তাকেলৈকে যাম গাইছ বেছি দূৰ নাই আৰু গাইছ মানে সেইখিনি যাম বাকীখিনি আপোনালোকে চাই থাকক কি হৈ যাই আছে আহু এটা এটাকৈ যাই আছে গাইছ কাৰণ কিয় বেছিকৈ গ'লে মানে সেইকাৰণে খহি পৰা চান্স আছে গাইছ গতিকে চাই থাকক ভিডিঅ'টো দেখা পাইছে কিমান ডেঞ্জাৰ ৰাস্তা একফেলা হৈ আছে পিছলা চেণ্ডেল পিন্ধি লাহে লাহে যাবলৈ বহুত সাৱধান কৰি আৰু গাইছ এইবিলাক চব ভূমিকম্পত ভাঙি চিঙি দিছে চ' গাইছ মই মানে খটখটি দি জানাই অলপ চাইডে দি গৈছোঁ কাৰণ লাহে 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 দেখছে না গাইছ আপোনালোকৰ কাৰণে কিমান কষ্ট কৰি আছোঁ চ' গাইছ একোটা লাইক শ্বেয়াৰ কৰি দিব আৰু গাইছ তলফালে এনেকুৱা মুখৰ অৱস্থা চাওক ঈশ্বৰ এইখিনি পাৰ হৈ আহিলোঁ আৰু সেইটো মন্দিৰ একেলগে যদি ভগৱানৰ কৃপাত যাব পাৰোঁ গাইছ আমি মানে এইখিনি আহি পালোঁ আৰু মন্দিৰটো হৈছে সেইটো তাকেলৈকেও মানে বহুত ডেঞ্জাৰ হৈ আছে মানে কিন্তু যাব চেষ্টা কৰিম গাইছ কি হয় চাই থাকব আৰু গাইছে এই মাখান আহিলোঁ আৰু গাইছ দেখাই পাইছে খাম কেনেকৈ ওলাই গৈছে গোটেইকেইটাৰে মানে অৱস্থা ভাগা লাগি গৈছে কিন্তু আমি ভাগাটো অনুভৱ কৰা নাই গাইছ অক্সিজেন লেভেল হাই আছে কিন্তু গাইছে এটা কথা জোচ আছে পুৰা কি কোৱা আৰু কেইটা জোচ আছে না গাইছে এতিয়া সুদ্ৰা যুগ আছে তো গাইছ তাকেলৈকে যাম আৰু অৰুকা গৈছে গাইছে আমাৰ অৰুকা এণ্ট্ৰি মাৰছে মন্দিৰত গাইছ গতিকে আমিও যাই আছোঁ এই ভয় লাগছে নেকি এতিয়া খহি গৈছে চব খহি গ'লে অসুবিধা নাই মোৰ নামে হৈছে মহাকাল যাৰ মৃত্যুকে ভয় নাই হয় নেকি আৰু কি ভয় খাব তো গাইছ মহাকালৰ কাৰণে একোটা লাইক কৰি দিয়ক আৰু আপোনালোকে চাই লওকচোন এইবিলাক খহি গৈছে কিমান ধুনীয়াকৈ বনাইছিল গাইছ এইটো মন্দিৰ এনেকৈ খহি গৈছে আৰু গাইছ এইটোৱে হৈছে পুখুৰী যিটো নামেৰে মানে এইটো মন্দিৰ হৈছে এইটো হৈছে মইনা পুখুৰী ইয়াত মানে ভলে বমৰ টাইমত বহুত মানে মানুহ আহে এইটো পুখুৰী আৰু এইটো মন্দিৰ গাইছ এইফালে হালি গৈছে মই যিফালে আছোঁ এইফালে হালি আছে গাইছ এইবিলাক চব ভাঙি গৈছে ভূমিকম্পত গাইছ চ' মাতাৰ মন্দিৰটো ভাঙি গৈছে তো গাইছ ই মানে জিন্তি মানে অলপমান মাটি ভৰাই লৈছে মানে কি লৈছে মাটি পাহাৰৰ মাটি এতিয়া হৈছে মাৰ মন্দিৰ এইটো ধূপচাকি জ্বলে গাইছ পূজা হৈ আছে মেইন মন্দিৰটো বন্ধ আছে কিজানি গাইছ মই চাওঁ ৰ'ব একপাক আপোনালোকক দেখি আছোঁ গাইছ বহুত ডেঞ্জাৰ ঠাইত আছোঁ গাইছ আমি মন্দিৰটো চাওক না গাইছ ভাঙি চিঙি গৈছে গাইছ
তো গাইছ মাতাৰ মন্দিৰটো দেখি আছোঁ ৰ'বা একদম স্পৰ্শ কৰি লওঁ ইয়াত ভলীবমৰ টাইমত মানুহ আহে ইয়াত বাবা মহাকালৰ মন্দিৰ আৰু এইটো হৈছে মাৰ মন্দিৰ চাৰিওফালে একবাৰ পৰিৱেশটো চাই লওক আৰু এইটো পুখুৰীটো আৰু এবাৰ কৈ দিলোঁ চ' গাইছ এইবিলাক মেঘ চাওক গাইছ আপোনালোকে চেৰাপুঞ্জী মিজোৰাম যাব লগা নাই গাইছ এইবিলাক সৰগৰ হাৱা চাই কিবা মন মাৰি থকা যেন মন মানে ভাই কান্দানে ওলাই গৈছে এতিয়া আমি আহি ৰাতি সুন্দৰে এহেত দেখি থকা আছিল এইফালে এই এইটোৱে ঘৰ আছিল এতিয়া চব ভাঙি চিঙি এনেকে গৈছে কি দুখ নকৰবা বাপু দুখৰ সীমা অন্ত নোহোৱা হৈ গৈছে এতিয়া কি ক'বা চব ভগৱানৰ লীলা কিন্তু মাৰ মন্দিৰটো কিন্তু একো হোৱা নাই সেয়ে আমাৰ বহুত তাৰমানে কি এটা শক্তিহেন প্ৰকাশ হৈ গৈছে আৰু এইটো মানে কি যে আমাৰ ভিডিঅ'টোৰ জৰিয়তে আমি যে এই ক'ব খুজিছোঁ চৰকাৰে যে অলপ যেন মেৰামতি কৰাৰ যে ব্যৱস্থা কৰে জেগাখিনি না কি তেওঁলোকে অলপতো দিল্লীটো আৰু উপকাৰী হৈ গ'ল আৰু কাৰণ এইখিনি জেগা হৈছে ইমান ধুনীয়া জেগাখিনিত মন্দিৰটো ভাঙি চিঙি গৈছে যদি চৰকাৰে অলপমান মানে না কি কিবা অলপ সহায় সহযোগ কৰে তাৰ কাৰণে আমি চৰকাৰক মানে অনুৰোধ জনালোঁ এই ভিডিঅ'টিৰ জৰিয়তে না কি আৰু এটা বস্তু দেখি আছোঁ ৰ'ব এটা মানে সুৰংগ কিন্তু সুৰংগটোৰ ভিতৰত সোমাই যাব নোৱাৰোঁ গাইছ কাৰণ কিয় নাই এতিয়া বাৰিষা বতৰ সাপ চাপ সোমাই থাকিব পাৰে কিবা আছিল নাজানো কথাটো অলপ মুখৰ পৰা দেখুৱাম এটি চাওক গাইছ সেই আছে বাবাৰ ত্ৰিশূল একডাল আছে লিংগ এটা আছে সেই বাবাই আছে কিয় চিন্তা জয় ভোলানাথ এইটো বাবা আছে ভয় খাব লগা একো নাই শিৱ শংকৰ আছে গাইছ আমি ইয়াৰে যিখিনি চাব লগা আছিল চব চালোঁ প্ৰায়ভাগ আৰু যদি কিবা ৰৈ গৈছে আমিতো নাজানো চ' আমি এতিয়া যাওঁ আৰু বহুত দেৰি হ'ল আৰু এতিয়া যাই আমি ৰান্ধা সাজাৰ ব্যৱস্থা কৰিব লাগে চ' গাইছ যাওঁতে দুই এটা আপোনালোকক দেখাই আছোঁ ৰ'ব গ'লোঁ গাইছ ফাইনেলি আমি মইনা পুখুৰীৰ পৰা ওলালোঁ আৰু এতিয়া মানে কেনে লাগছে খুফিয়া বঢ়িয়া লাগছে গাইছ বহুত ভাল লাগছে দিয়ক আৰু গাইছ অলপ ভাগাৰো লাগছে আৰু গাইছ আহোঁ মানে আগত যাই আছে আৰু ডেঞ্জাৰ জেগা ভালকৈ যাই আছোঁ গাইছ যাওঁতে ইমান ভিডিঅ' নকৰোঁ গাইছ আহোঁতে বহুত কৰিছে আৰু ভাগাৰো লাগছে গাইছ আৰু ইয়াৰ পৰা যাই কিনে আপোনালোকক আমি ডাইৰেক্ট খানাত লগ ধৰিছোঁ মানে কি কি বনাম এইবোৰ দেখুৱাই আছোঁ ৰ'ব চ' গাইছ চাওক কি ডেঞ্জাৰ জেগাত আছোঁ চেৰিৰ ভিডিঅ' বনাবি ফাঁচি গ'লো আই এটা লৰব নোৱাৰা হ'লো গাইছ লৰব নোৱাৰা হৈছোঁ এওঁ যাব নোৱাৰোঁ ৰ পিছলাই মোবাইলটো থ'ব লাগিছিল চেৰি ক'ব পাৰিবি ৰ মই যাব নোৱাৰা হৈছোঁ গাইছ ডাইৰেক্ট খানাত লগ হৈ আছোঁ ৰ'ব গাইছ মানে ডাইৰেক্ট খানাত লগ হোৱা কথা আছিল কিন্তু গাইছ এটা কথা যাওঁতে আমি এই চেৰি দি আহিছিলোঁ আৰু এই এনেকৈ আহিছিলোঁ আৰু এনেকৈ গৈছিলোঁ কিন্তু গাইছ এইবাৰ অলপ মানে শ্বৰ্টকাট কৰিম মানে অলপ ডেঞ্জাৰ জেগা দি যাম গাইছ তেতিয়া আপোনালোকে চাই ভাল পাব চ' গাইছ পাহাৰৰ মাজৰ এটা ৰাস্তা চাই ল'ব নেকি গাইছ কি ডেঞ্জাৰ জেগা চাওক গাইছ এইখিনি চব আপোনালোকৰ কাৰণে কৰি আছোঁ আৰু একবাৰ কৈছোঁ গাইছ লাইক শ্বেয়াৰ প্লিজ তেওঁলোকে হয়তো আমাৰ লোকেলো দেখা পাইছে বনৈৰাও দেখছে নেকি গাইছ দেখাতো নাই আপোনালোকক দেখি আছোঁ এইবিলাক চব পাতবিলাক কিমান এতিয়া বেছি হাল্লা কৰিব নৰ'ব কাৰণ জংঘলৰ মাজেদি গৈছোঁ কাৰণ যে বাঘ ভালুক চুপ থাকে रिक्स लेने का नहीं रिक्स देने का है नहीं हम रिक्स लेंगे लेंगे फुल कोशिश लेंगे डर के आगे जीत है रो भाई ब्रेके मार और साथ में हनुमान है सो गाइस আপোনালোকে কি ভাবছে আমি দাউৰি থকা বুলি ভাবছে কি দাউৰা নাই গাইছ নামই না গাইছ চাই লওক সো গাইছ ব্ৰেক নাই এ বেঙা যাবি গুছপি সাইড দিবি ব্ৰেক বিহীন গাইছ চাই লওক ব্ৰেক নাই গাইছ মই সিধা ভাবে গুচি গেলো গাইছ ল যাম ৰ ইফালে সো গাইছ চাই লওক বেঙা পিছ লাগাই একবাৰ কটি ঠেকচা গাই পড়ছে কেনে অৱস্থা দিছে চাওক গাইছ আৰু গাইছ আৰু মুঠা লাগি গৈছে মোৰো লাগছে ৰ'ব গাইছ মুঠি উঠি কথা কৈ আছোঁ পাপ পিছলা কি জেগাই দি আনছে আৰু কে কি মেন ভাৰ্চেছ ৱেল্ড হ'ব গাইছ চ' গাইছ পুৰা এক্সপ্ল'ৰ কৰিম আজি ভূটানৰ মানসৰ জংঘল কি হৈছে ওলছে নেকি কিবা আমিও চাইছোঁ ৰ বহুত কিবা থকা এটা শব্দ পাইছোঁ যাবা নৰা
হাল্লা কৰা মানা আছে জংঘলৰ মাজেদি যাম গতিকে বেছি হাল্লা নকৰোঁ গাইছ হাতী যদি বাঘ চাঘ আহি যাব পাৰে গতিকে আপোনালোকে আমাৰ লগত চাই থাকক কিবা যদি আপদ বিপদে আপোনালোকক লৈ কম কি হৈছে আৰকে চাইলেন এই চক হাতীৰ গো গতিকে ইয়াত হাতী একবাৰ বেছি সময় নাই এই কি জাটো ফুল হ'ব নেকি আগফালে হা এতিয়া কিন্তু হাতী আছে বেছি টাইম হোৱা নাই চাইলেণ্ট হয়েই না কি ক অৰুকা হা কি ক ঘূৰি যাবি নেকি হা জিন্তু হয় নেকি হাতী লৈ আৰু কি ৰেষ্ট লোৱাটো ভুল হ'ব নেকি হাতী বাঘ আহি যায় প্ৰভুক চিন্তা আৰু চাই নাজাৰাটো চাই লওক ফিল্ডটো কৰি লওক একবাৰ আমি আছোঁ মানে আপোনালোকে অহা বুলি ধৰি লওক এই জংঘলৰ মাজত আমি আছোঁ কিন্তু গাইছ আমাৰ ভয় লাগছে গাইছ কিন্তু গাইছ আৰু উপায় নাই যাব লাগিব সোনকালে সোনকালে এই বৰষুণ হৈছে আৰু বাক্সা গাড়ী জত হৈ যাব সোনকালে সোনকালে দাউৰ 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 দেৰি কৰিব নোৱাৰা দেই চাওক তলৰ ৰাস্তা আমি এনেকৈ উঠি গৈছিলোঁ আৰু এইটো হৈছে শ্বৰ্টকাট কেইটা যাওঁতে আমি সেনেকৈ গ'লোঁ আহোঁতে এনেকৈ আপুনি আমাক কিমান লগ কওকচোন আমাৰ দুটা উদ্দেশ্য আছে এটা উদ্দেশ্য আছে এই যুগবিলাক যি আছে পাহাৰৰ তাৰমানে যিটো চেণ্ট আছে যাওঁ বাটত ৰখি থাকে দেখোঁ আহিব বুলি আৰু নেক্সট আছে কি ইয়াত হাতীও লৈ হাতীটো যদি সেইটো বাটত হ'লে আমি এইটো বাটে দি যাম আৰু এইটো বাটত হ'লে সেইটো দি যাম সেইকাৰণে দুটা আৰু কি ৰাস্তা মানে সেইকাৰণে আপুনি আমাক এইটো ৰাস্তা দি পেলালে দুটা ৰাস্তা চিনি আমাৰ একো নহয় চ' গাইছ আপোনালোকে এটি কথা মনত ৰাখিব যে যাওঁতে সেইটো ৰাস্তা দি গ'ল কিবা কাৰণে অসুবিধা হ'লে এটি ৰাস্তা দি পাৰিব গতিকে আপোনালোকক চিনি ল'ব মানে খটখটিৰ একদম চাইডে দি আছে ফাইনেলি আমি ওপৰৰ পৰা মন্দিৰ দৰ্শন কৰি আহি ৰেষ্ট হাউচ আহি পালোঁ আৰু ৰেষ্ট হাউচটো আপোনালোকক দেখি আছোঁ এইটো হৈছে ৰেষ্ট হাউচ আৰু ইয়াতে মানে এইবিলাক বস্তু বাহানি আছে ইয়াত ৰান্ধিয়ে যে খাওঁ আমিও লৈ আহিছিলোঁ কিন্তু আচলতে ৰান্ধি কৰাই কিন্তু ইয়াতে আছে যিহেতু হয় এতিয়াই বনাম আৰু এতিয়া এনেকৈ মানে জিৰৰ কাৰণে বাগাত দিয়াৰ কাৰণে মানে বিচনা আছে কি সুন্দৰ পৰিৱেশ কেনে লাগছে বহুত ভাগৰ লাগছে কিন্তু মনৰ পৰা অলপ লগা নাই আৰু গাইছ এইবিলাক জেগা আছে ডেঞ্জাৰ খাটৰা মানে এইটো জহাটো যাতে নিষেধ এইবিলাক ৰছী টানি দিয়া আছে যি গাইছ সিপাৰে আপোনালোকে যাতে নিষেধ আছে আৰু গাইছ আমাৰ বাহন মহাকাল আছে তাতে সেইখন আৰু এইও কোনোবা বুলেৰো পিক আপ লৈ আহিছে আৰু ইয়াত দেখছে না কাৰোবাৰ বাইক লৈ গৈছে শব্দটো শুনা পাইছেনে আপোনালোকে এইটো হৈছে এটা নদীৰ শব্দ কি বা নদী এইটো গম নাপাওঁ বহুত ভোক লাগছে গতিকে ৰান্ধা সাজাৰ ব্যৱস্থা কৰোঁ ৰ'ব আজি কি খানা হ'ব বৰবটি খানা বাবা মানে কি থাকিব খানা থাকো বন্ধাকবি আলু তোমাৰ কল তাৰপিছত আদা নহৰু এই মানে এটি খানা বৰবটি খানা দালি থাকিব মানে মিক্স বৰবটি তাৰমানে এই খানাটো আগতে আপুনি হয় নেকি আগতে আপুনি মানে খাইছে খাইছোঁ তাতে জাপানত যাওঁতে খাইছিলোঁ হয় নেকি তো গাইছ আপোনালোকৰ বৰবটি খানাটো কেনেহেন হয় দেখা পাব ৰ'ব অলপ টাইম ৱেইট কৰক বৰ্তমান আঞ্জা পাচলিবিলাক কুটি আছে আৰু বৰ্তমান কি বহি দিছে তাই ভাতটো দিছোঁ ভাত গাইছ চাই লওক ভাত এইটো ভাত বনাইছে ফ্লাই দি লওক চালোঁ তলত লাগি যাব নহ'লে বৰবটি খানা বানবৰ কাৰণে আমাৰ আৰু কেইটা ৰেডি হৈছে তাৰমানে কি সুদা কেৰাহীটোত আদা আৰু কি নহৰুটো অলপ তাৰমানে কি গৰম আনিব লাগিব তাৰপিছত তেলটো দিব লাগিব তেলটো কিমান সময়ৰ পিছত দিয়া হ'ব ধৰ 1 মিনিট তো গাইছ চাই থাকক কেনেকৈ মানে দেখি আছোঁ গাইছ ফাইনেলি বৰবেটি খানা মানে হৈ গৈছে আৰু আপোনালোকে বৰবেটি যিটো আঞ্জাটোৰ মানে আপুনি কালাৰটো চাব নেকি গাইছ একবাৰ দেখি দি আছোঁ ৰ'ব দিয়াৰ কেইটা লাই দিয়া একবাৰ হৈছে না গাইছ আৰু অৰুকাই আমাৰ কাৰণে মানে এটা পাহাৰৰ পৰা বস্তু আনিছে যিটো মানে চাটনি বনাব চাওঁ কি দেখো তো গাইছ বিৰাট মজা লাগিব কিন্তু গাইছে যে খাই মানে এই পাহাৰৰ মাজত কুল কুল ঠাণ্ডা ঠাণ্ডা হাৱা আৰু তাৰে মাজত আমাৰ
খাদ্য মোটামুটি ৰেডি হৈছে এটা কি মৰম লগা বস্তু দেখি আছোঁ ৰ'ব এই চাওক খা খা গাইছ আগাইছা এখেত লাগে এখেত বিয়া ভয় নাখাবি বাবা আমি নকৰোঁ নহয় একো একো নকৰোঁ কিমান মৰম লাগে না গাইছ নাযাবি নাযাবি দে খাওঁ দে খাওঁ দে খাওঁ দে খাওঁ দে পল লাগে আপুনি কি অকলে থাকে নেকি এতিয়া অকলে থাকোঁ আৰু খাওয়া দাওয়া ক'ত কৰে সদায় এটাই চলে তলত ওপৰটো চলে ওপৰতো আছে মানে অঁ আৰু তাত মানে কি মন্দিৰ মানে পতাকলৈকে খোজকাঢ়ি যায় আপুনি সদায় মই দুদিন নাযাওঁ কেতিয়াবা যাওঁ তো আগতে মই তাতেই আছিলোঁ মন্দিৰত মানে ৰেষ্ট হাউচ যিটো ভাঙি গৈছে মানে সেইটোত আছিল মানে অঁ এইটো এতিয়া হেৰি হয় এটি জিৰণিয়ে ঠাই আছে তাত আছিল আগতে আপুনি অঁ হয় এতিয়া মানে ইয়াত আহিছে অঁ এতিয়া অহাৰ পিছত আৰু এতিয়া মন্দিৰটো নিৰ্মাণ হৈছে অঁ আধাচিলা হৈ আছে সেই মন্দিৰটো এতিয়া লৈ আহিব নেকি এইটো লৈ অহা বৰ্তমান এইবিলাক আলোচনা হোৱা নাই মন্দিৰটো তাতেই কিছুদিনৰ পিছত ভালকৈ বনাব আৰু মানে অৱনাটো কেনেকুৱা হয় কিন্তু তাতে স্থাপিত হ'ব বুলি অঁ অঁ ভাল আৰু ইয়াত সেই বাবা ৰাতি কি এনে মানে বাঘ ভালুক এইবিলাক বা হাতী জাতি আহে না এতিয়া হাতী আহে দেখা পায় আপুনি দেখা নামে অন্য শূন্য নকৰে আকৌ ৰাইজেও দেখা পায় মানে আৰু কিবা অন্যায় কৰে নেকি অন্যায় এনেকৈ কৰা নাই কৰা নাই না এতিয়া কৰা নাই আৰু বাঘ হিচাপে ডাঙৰ বাঘ দেখা নাই অঁ অঁ এই কুকুৰ নিচিনাটো আছে অঁ এই বাঘটো আছে এইটোতো আৰু ফাৰ্ষ্টতে আৰু কেমেৰাটো আছে অঁ অঁ এইটো ফটোটো অঁ ইয়াৰ কাৰণে আৰু পহু থাকে পহু হৰিণ অঁ গাহৰি থাকে অঁ অঁ এইবিলাক বস্তু দেখা পাইছোঁ মানে ৰাতিলৈ আহি যায় তাহো অঁ অঁ ৰাতিও দেখা দিনতো আহে নেকি দিনতো আহে নাই আজি আমি মানে দেখা পোৱা নাই মানে সেইকাৰণে দিনত দেখা নাপায় ভাগ্যও লাগিব ভাগ্য লাগিব না জংঘল জংঘলে আমাৰ ভাগ্য নাই কিজানি দিয়ক 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 বহুত ভাল ভাগ্য লাগে অঁ দিয়ক আৰু আহিম দিয়ক কেতিয়াবা যদি দেহা ভালে থাকে শৰীৰ ভালে থাকে নিশ্চয় নিশ্চয় দিয়ক লগ পাই ভাল লাগিল আপোনাক আপোনাৰ এইখিনি জানাৰ কাৰণে আপুনি মোক যিখিনি তাৰমানে ইচ্ছা কৰি প্ৰশ্ন কৰিলে এইখিনি মই এইখিনিতে কৰি কাৰণে মই সন্তুষ্ট আপুনি থাকক আৰু ভগৱান আপোনাক ভাল কামনা আৰু মংগল কম মোৰ কামনাকৈ ধন্যবাদ এইখিনি কৰোঁতে মই সামৰি মাৰিছোঁ দিয়ক দিয়ক ধন্যবাদ এইজন বাবা এখেতৰ লগত মই অলপ মানে কথা বাৰ্তা পাতিলোঁ এই মন্দিৰৰ বিষয়ে আৰু এখেতে মানে ইয়াত ভাত পানী বনাই ইয়াতে থাকে আৰু ইয়াৰ পৰা আপুনি হোটেল পিনে চাওকচোন আমাৰ সেইকেইটা ভাত বনাই আছে মানে ভাত হৈছে ত' বাবাইও আজি আমাৰ লগত ভাত খাব ব'লক বাবা ভাত খাব লগা আহক ফাইনেলি আমাৰ বৰপেটি খানাটো আমি খাব লৈছোঁ আৰু আপোনালোকে চাই লওক এয়া ইয়াৰকেইটা চবে খাব আছে চ' খাই দি উঠি কথা পাতি আছোঁ ফাইনেলি আমাৰ খোৱা দাওয়া হৈ গ'ল আৰু বহুত সময় ৰেষ্টটো কৰিলোঁ আৰু এতিয়া ইয়াৰ পৰা বিদায় লওঁ আমাৰ মানে আগত মানে যি গেট আছে গেট বন্ধ কৰিব বেছি দেৰি কৰিলে চ' গাইছ আজিৰ ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ